চৰম ভয়ানক অৱস্থা কাৰ্বি আংলং প্ৰাথমিক শিক্ষা ব্যৱস্থা সচেং শিক্ষা খণ্ডৰ বহু বিদ্যালয়ত পাঠদান নচলাকৈ অনুষ্ঠিত কৰিবলৈ গৈ আছে গুণোৎসৱ আলহী শিক্ষকৰে গুণোৎসৱৰ প্ৰস্তুতি ডিফুস্থিত বিনাপানীৰ জনস্বাস্থ্য কাৰিকৰী পৰিদৰ্শন বাংলোত কাৰ্বি ৰঙাচাৰ আমিৰ সংবাদ মেল দাবী ৰূপায়ণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত গাঁৱত নিৰ্বাচনী সভাত অসহযোগৰ হুংকাৰ সচেং পৰিষদ সমষ্টিৰ লাংমেটত লাংমেট চাৰ্পো শীতকালীন নকআউট ফুটবল টুৰ্ণামেণ্ট আৰম্ভ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলঙত 15 বছৰৰ বিকাশ 15 বছৰৰ বিশ্বাস বুলি শ্লোগান দিয়া কংগ্ৰেছ চৰকাৰৰ কালতো আৰু এতিয়া সবকা সাথ সবকা বিকাশ তথা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই প্ৰাথমিক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত আনকি জিলাখনত থকা ছাত্ৰ সংগঠন জাতীয় সংগঠনসমূহেও প্ৰাথমিক শিক্ষা উন্নয়নৰ গুৰুত্ব দিবলৈ যেন আহৰি নাই তাৰে প্ৰতীয়মান হয় সচেং শিক্ষা খণ্ড অধীনৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ দুখলগা অৱস্থা হয় পশ্চিম কাৰ্বি আংলঙৰ 9 নং আমৰেং সমষ্টিত অন্তৰ্গত আৰু সচেং শিক্ষা খণ্ডৰ অধীনৰ বহুকেইখন প্ৰাথমিক বিদ্যালয়সমূহ বছৰ বছৰ ধৰি চৰম দুৰৱস্থা তথা ব্যাপক অনিয়মেৰে শিক্ষাদান প্ৰক্ৰিয়া চলি আহিছে ফলত সৰ্ব হৈছে কণ ছাত্ৰ ছাত্ৰী প্ৰাথমিক শিক্ষাৰ অধিকাৰ খবৰ ল'বলৈ আহৰি নাই কোনো দল সংগঠনৰ ইয়াৰ জ্বলন্ত উদাহৰণ ৱটেৰাং লাংছো নামৰ গাঁৱত অৱস্থিত প্ৰাথমিক বিদ্যালয়খন বিদ্যালয়খন বিগত 2014 চনৰ পৰাই চলি আহিছে ব্যাপক অনিয়ম এইখন বিদ্যালয় বিগত বছৰৰ ভিতৰত বহুকেইজন শিক্ষক আহি যোগদান কৰিছে আৰু তেনেকৈ গুচি গৈছে কিন্তু শিক্ষাদান প্ৰক্ৰিয়া ভালদৰে নহয় এই সম্পৰ্কে শিক্ষা খণ্ডৰ কাৰ্যালয়লৈ গৈ স্থানীয় ৰাইজে বহুবাৰ আপত্তি দৰ্শাই আহিছে যদিও কোনো সুফল সক্ষম হোৱা নহল ৰাইজে উপায়ন্তৰ হৈ গাঁৱৰে হোৱাইট হানছে নামৰ যুৱকক যোৱা 2 বছৰ ধৰি পাঠদান কৰিবলৈ দিয়ে আনহাতে অতি পৰিতাপৰ বিষয় যে শেহতীয়াকৈ আলহী শিক্ষক তথা খন্তেকীয়া শিক্ষকৰ দ্বাৰা চাৰ্চিং প্ৰাথমিক বিদ্যালয়সমূহত অহা 31 অক্টোবৰ আৰু 1-2-3 নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বৈতৰণি পাৰ কৰিবলৈকো সাজু হৈছে জিলা শিক্ষা বিভাগ Badak school sama dak than bang awe la pensami itum Karbi Anglong methang Karbi akai asorkar Karbi Anglong methang di maklong long sami itum charli war sai bang non kuanta mesen kali la sinali tu marong setami than bang awe school sumar lu charli long le morui la poson si dolo la sinali pi sorkar fan neli ki pu ji kang tunga bang ke nili tum motrang lang sota nili tum arong asar ni tum han agi japon bang tapi nangan ciki dulu lah sekolah meja pan bonus tame ni tum han ki klaim ta laan cini dam edet pena jok bate cini dam seta ni tum han pini neng ki pui pena la son du kok pena jok sini tum arong non anta sekolah ke mesen ni tum dong lebet lo pening du pik ni tum thang don donio somar tum bang ni tum dak ci toy dunde seta me ong du ara ta tum bang ke dak ebi pen kapurhi kapithek kang tung la sondu seta meni li tumagi sung du koklo atheke ni tumarong mastora ki me abede pena jo la si government tum tani li tum phan non iprang pini pen ha ke long ja por an ke ni tum phan ka chuni ria lo long pen ni tum phan ning kang sampe nang deng pon la pen na da utrang lang su arong tani tum phan school me sen pen nang pi ya phan ni tum ta etwar sulang lo bate ni li tum ta alang li tum phan nang ki pi je phan sini tum chuni ri ko puthak nang lepilo puji ge ki pukang tu mang ke school ke kenang wegi khot se ke thege dia tum ta nang ra pasun ta den tum labang sa school ka pi mesan ye bang ke RIU komanto ning kan basidak school apusan kaning joino mate dudu awe son kaning joino da kas la son nang ke le bang ke la kret pho pena phi surini kre pho pena phien ke la son se plang lo ke tisha dudu awe son se plang dar lo la pena ka prek dak rong ki thek mu chora bang phan NYC school ki du yi sumar kan ho khada je phan kapitan
dormha we pin banta pithana koklo মিলি ইপিনে বহুকেইখন প্ৰাথমিক বিভাগত নাই স্থানীয় শিক্ষক নাই মধ্যাহ্ন ভোজন আৰু নাই স্কুল ইউনিফৰ্ম আনহাতে স্মৰ্তব্য যে বিগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত বিভিন্ন গাঁৱত উপস্থিত হৈ প্ৰথমে সুশিক্ষা ব্যৱস্থা যাতায়াতৰ ব্যৱস্থা লগতে চিকিৎসা সুব্যৱস্থা গঢ়ি তোলাৰ কথা প্ৰতিশ্ৰুতি দিয়া আমৰেং পৰিষদীয় সমষ্টি জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিছত এতিয়া নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰা দেখা গৈছে মুঠৰ ওপৰত সচেং শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিব নোৱাৰা কথাই কাৰ্বি আংলং প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙাই দিছে আৰু এই ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে সমষ্টিটোৰ জনপ্ৰতিনিধি ৰীনা টেৰাংপি দিনকে কালি সে দাদা তোমারং স্কুল কে দু কিমবুলো সামে master bang ke hoi hajet abedet kena josi lilita da usmar tu akan kagin su kena josi da kam cerap bin bom lo koman tu bele cerap dun lili likan isi lo kan isi lo la thang te likan isi ko kan isi ko la bosan pini komane kan ang lithan asap sapuna nang pidoma o aprang ladak master ke du hala Suresh Kumar Chauhan sama suasar ke du aku ke lili pana sap tangka ongwede sambe li panang cerap dun pen enang li pipon lo sambe non alang li pan transfer det pen ke li ta tangka long le kin lo poisa ta ho pen den panang ki ya ba det lo sambe li sumar tu kok pen yo si non kan ki jut po ke no ho da dun thai ve lo ti sumar ke koi ro na morui po si ni kan ka si su pen yo si ni ta thanin bom lo na lengan ke element ke bright hansi arong dag malo arong bang ke dak mutrang suno labang su school along ke thedung labang su khomoisa ko pilo kanya homostai then age thanai ga ne tumrong teacher ka wede pen yo ko sumara tum phanse akisu mi ko podosa mantu ben si teacher ka bene teacher ka wede ke surihni ra krep honing kan ben ne tum alo atikpet teacher we pilla nali tum labang suang bong sarkar phan teacher nai pu bang pachini ulo ka pachini bang ne tum kadung we pen gedam de same dagarong akambura lapen kitok kala ngasirab ding tum pinang ana application menta ne tum chupi do ne tum bong anta master la teacher ke mesen bang gelong lang se tum dagarong ka siksa ke de ko kala non guno sob nang kele po non ni nikke baglote guno sob nang lipo laso guno sob phanta dak teacher we ma la son bang ne tum akachini no mat ka hokpet pen ke sini thejong la sa non daglu thanbom mase thanbom non thanbom bang ke dane tumarong usulo master non la master wedes me ke thana pidudun bang ke braling son han sela li se than pidudun la pning singa knet ke bongbong ta ni খেৰণিৰ পৰা বিৰেট ইংহি ৰিপৰ্ট কাট নিউজ ডিফুস্থিত বিনাপানীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিদৰ্শন বাংলোত কাৰ্বি ৰং আচাৰ আমেৰ সংবাদমেল কাৰ্বি ৰং আচাৰ আমে দাবী কৰাৰ মতে বিষয়সমূহ কাৰ্যকৰী নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত সাহসীয় নেতাসকলে জিলাখনৰ বিভিন্ন গাঁও অঞ্চলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলে অসহযোগ কৰাৰ হুংকাৰ দিলে ৰং আচাৰ আমেৰ নেতৃত্বই কাৰ্বি ৰং আচাৰ আমে বৃহস্পতিবাৰে অনুষ্ঠিত এই সংবাদমেলত স্পষ্ট কৰে যে যদিহে আমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ 13 ছেপ্টেম্বৰত প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়সমূহ কাৰ্যকৰী কৰিব লাগে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে তেওঁলোকৰ দাবী কাৰ্যকৰী নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত গাঁওসমূহত অনুষ্ঠিত কৰা সভা সমিতিত সহযোগ কৰিব নোৱাৰিব উল্লেখ্য যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাৰ্বি আংলঙৰ নিৰ্বাচনী আয়োগৰ দ্বাৰাহে নিয়ন্ত্ৰণ হ'ব লাগে
Karbi Kampang isi orang awak saya mau kita sundui itu lagu taksi itu. Dasarnya dia council soal pasta itu. Sudah pasta itu lu kajol lah pun kita itu dengan kan paklan. Kasihon itu ada kinasot macam itu kecewa pun aku tak leh model draft bill for constitution of village council under the career গাঁও পঞ্চায়তৰ নাম কাৰ্বি ভাষাৰে চেৰৱানকেপ হ'ব লাগে বুলি উল্লেখ কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল আৰু কাৰ্যকৰী কৰিবৰ বাবে 12 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল কিন্তু আজিলৈকে এই সন্দৰ্ভত বিজেপি শাসকীয় দলৰ চৰকাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাক লৈ পুনৰ এই সন্দৰ্ভত হেঁচা প্ৰয়োগৰ বাবে এইদৰে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে আনহাতে তেওঁলোকৰ দাবী শীঘ্ৰে কাৰ্যকৰী নকৰিলে অহা লোকসভাৰ নিৰ্বাচনত অসহযোগ কৰাৰ হুংকাৰ দিয়ে আমিৰ সভাপতি ধৰম সিং তেৰণ আৰু সাধাৰণ সম্পাদক ৰূপেন হানছে মংগল ইংখে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সচেং পৰিষদ সমষ্টিৰ লাংমেট চাৰ্পো শীতকালীন নকআউট ফুটবল টুৰ্ণামেণ্টৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হামৰেনৰ পৰা 8 কিলোমিটাৰ নিলগত লাংমেট যুৱক যুৱতীৰ উদ্যোগত অনুষ্ঠিত হয় টুৰ্ণামেণ্টখন আৰম্ভণিৰ দিনা টিৰকিম ফুটবল ক্লাব বনাম হামৰেন হাবিব ফুটবল ক্লাব টাই ব্ৰেকাৰ পদ্ধতিৰে খেলি জয়ী টিৰকিম ফুটবল ক্লাব লাংমেট খেলপথাৰত শুভাৰম্ভণি হোৱা লাংমেট চাৰ্পো শীতকালীন নকআউট ফুটবল টুৰ্ণামেণ্টৰ শুভাৰম্ভণিৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুটবল টুৰ্ণামেণ্টখন উদ্বোধন কৰে উদ্বোধনী ভাষণত তেৰণে কয় যে আগন্তুক দিনত এই পিছপৰা বৃহত্তৰ লাংমেট অঞ্চলৰ উন্নতিৰ বাবে বাট পথ আৰু অঞ্চলটোৰ উঠি অহা যুৱক যুৱতীসকলক বিভিন্ন খেলৰ প্ৰতি আকৰ্ষণ তথা উৎসাহ আৰু অনুপ্ৰেৰণা দিবলৈ এখন খেলপথাৰ এখন মুকলি মঞ্চ অচিৰেই দিয়া হ'ব ইমানেই নহয় সমষ্টিটোৰ প্ৰতিটো গাঁৱতে ফুটবল খেল সজাই দিয়া হ'ব উল্লেখ্য টিৰিকিম ফুটবল ক্লাব আৰু হামৰেন হাবে ক্লাবৰ মাজত অনুষ্ঠিত আৰম্ভণি খেলখনৰ নিৰ্দিষ্ট সময়লৈকে কোনো দলে উভয়ক 2 গ'ল দিয়াত খেল ড্ৰ হয় পিছত টাই ব্ৰেকাৰ পদ্ধতিৰে দুয়ো দলকে খেলিবলৈ দিয়াত হামৰেন হাবে ক্লাবৰ বিপৰীতে জয়ী হয় টিৰিকিম ক্লাব হামৰেনৰ পৰা বিশেষ প্ৰতিবেদক হামৰেন সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at
7024 56806 or 9957 537019. Saraswati Superstore MS Hans Enterprise near Mamta Pharmacy, Depot Main Market. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে অবিশ্বাস যেন লাগিলেও কথাটো একেবাৰে সত্য
আধুনিক বিজ্ঞান প্ৰযুক্তিৰ বিকাশ বিশ্ব দপদপাই থাকোতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ এখন ভিতৰুৱা অঞ্চলৰ মাজেৰে বৈ যোৱা খৰচুটা নৈ এখন পাৰ হৈ যাবলৈ নাই এখনো দলঙৰ পৰিৱৰ্তে নৈখনৰ ইপাৰ আৰু সিপাৰ গয়া ৰাইজে পাৰাপাৰ কৰে এটা গছজোপাৰ ওপৰেৰে বিশ্বাস হোৱা নাই কেনেকৈ হ'ব গছ এজোপাৰ ওপৰেৰে কেনেকৈ নৈ এখন পাৰ হ'ব পাৰে চাওঁ আহক এই বিশেষ ৰিপৰ্ট হয় এই দৃশ্যটোলে ভালদৰে মন কৰক বিৰাট হাবিতলীয়া ভিতৰুৱা অঞ্চল এইখন দূৰ দূৰণিলৈকে গাঁৱলৈ যাবলৈ বাটপথৰ দৃশ্য দেখিবলৈ নাই অঞ্চলটোৰ মাজেৰে বৈ গৈছে কলমচৌ নৈ নীলিপ পৰিষদীয় সমষ্টি অন্তৰ্গত কৈলামাটিৰ কলমচৌ নৈ এয়া এই নৈখনৰ ওপৰেৰে পাৰ হৈ যাবলৈ নাই আনকি বাঁহৰ দলঙো কাঠৰ বা পকী দলং এইখন অঞ্চলৰ লোকৰ বাবে সপোনৰো অগোচৰ কেনেকৈ পাৰ হয় তেন্তে নৈখনৰ ওপৰেৰে আনকি দেখিছে নৈখনৰ ওপৰতে এজোপা গছ বাগৰি পৰি আছে ভাবি আচৰিত নহব ইপাৰ সিপাৰ জুৰি বাগৰি পৰি থকা এই গছজোপাই এই অঞ্চলৰ বাবে এখন কাঠৰ দলং হয় চাওক কেনেদৰে গছজোপাৰ ওপৰে এইদৰে পাৰাপাৰ কৰি দৈনন্দিন জীৱন যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনটো গয়া ৰাইজৰ জীৱন যাত্ৰা এই বিৰম্বনা চকুমুদা কুলিৰ ভাওত ৰজাঘৰীয়া নেতা অথবা পালি নেতা আপুনি এগৰাকী চিন্তাশীল আৰু সচেতন ব্যক্তি হিচাপে এই সন্দৰ্ভত কি ক'ব নীলিপৰ পৰা বিশেষ প্ৰতিবেদক নীলিপ আহি আছে লোকসভা নিৰ্বাচন সাহসীয় দলৰ নেতাসকলে সমষ্টিয়ে নানান সামগ্ৰী লৈ চাপিছে ৰাইজৰ কাষ এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গল সিং টিমু ভোটাৰ ৰাইজৰ মন জয় কৰি লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে এক প্ৰকাৰ ভোট প্ৰাৰ্থনা আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ পৰা কোনে প্ৰাৰ্থিত্ব দিব এই বিষয়ে আগতীয়া অনুমান থাকিলেও শাসকীয় বিজেপি দলৰ পৰা দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও একমাত্ৰ ডিফু লোকসভা আসনৰ বাবে প্ৰাৰ্থিত্ব কোনে দিব এই বিষয়ে স্পষ্ট নকৰিলেও শাসকীয় দলটোৱে সভা সমিতি পাতি ভোটাৰ ৰাইজৰ সৈতে নিকট সম্বন্ধ অব্যাহত ৰাখিছে শাসকীয় দল হিচাপে বিভিন্ন বিভাগীয় বিশেষকৈ কৃষি বিভাগ মীন বিভাগ আৰু পশুপালন বিভাগৰ পৰা চৰকাৰৰ আঁচনিৰ অধীনৰ বিভিন্ন সামগ্ৰী লৈ উপস্থিত হৈছে সমষ্টিত কৃষি বিভাগৰ পৰা বস্তাই বস্তাই সৰিয়হৰ টোপোলা নি খেতিয়ক ৰাইজৰ ওচৰত উপস্থিত হয় জনপ্ৰতিনিধি টিমুঙে ৰাইজৰ সৈতে ভাৱ বিনিময় কৰে আৰু লগতে হামৰেন এলেকা উন্নয়নৰ অংশ হিচাপে ৰংহিদি ফং জাংৰে আমলং নৈত নিমৈমান RCC দলঙৰ কাম কাজৰ অগ্ৰগতি ভুল হলে হামৰেনৰ জনপ্ৰতিনিধিগৰাকীয়ে উল্লেখ্য খেতিয়ক ৰাইজক সৰিয়হৰ কঠীয়া বিতৰণৰ উদ্দেশ্যে অনুষ্ঠিত সভাত হামৰেনৰ VDC অধ্যক্ষ চাৰসিং ফাংচৈ পৌৰোহিত্য কৰে ইয়াৰ উপৰিও এই সভাত প্ৰাক্তন VDC অধ্যক্ষ মঙ্গল সিং টিমুং হাৰলং ছাৰৰ লেমছৰ অধ্যক্ষ পিটৰ টিমুং বিশিষ্ট সমাজসেৱক বীৰেন টিছু প্ৰমুখ বিজেপি দলৰ সমৰ্থকসকলে উপস্থিত থাকে জেংখাৰ পৰা বিশেষ প্ৰতিবেদক জেংখা দেশত বিজেপি চৰকাৰ হোৱাৰে পৰা বিভিন্ন স্থানৰ কাৰ্যালয় শিক্ষা প্ৰতিষ্ঠান আৰু বজাৰ সামৰ এলেকাকে ধৰি ৰাস্তা পদূলি আদিত চাফ চিকুণৰ ওপৰত যথেষ্ট ধ্যান দিছে কিন্তু ৰাইজে চাফ চিকুণতাৰ প্ৰতি ধ্যান দিবলৈ যেন আগ্ৰহী নহয় চাফ চিকুণতাই সমাজ তথা দেশ এখনৰ লোকসকলৰ সংস্কৃতিবান মনৰ পৰিচয় দিয়ে কিন্তু সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ গৈ অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতেই আৱৰ্জনা উৎসৱ উদযাপন থলীত পেলাই থোৱা কাৰ্যক কি ক'ব আপুনি এই বিষয়ে কিবা কোৱাৰ আগতে চাওঁ আহক এই প্ৰতিবেদন এয়া বৰজান মহোৎসৱ থলী যোৱা 16 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈকে এইখন সাংস্কৃতিক ক্ষেত্ৰতে চলিছিল 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ বৰজান মাণ্ডলিক KCSৰ উদ্যোগত 4 দিনকৈ উলহ মালহেৰে উদযাপন কৰিলে কিন্তু মহোৎসৱ উদযাপন শেষ হৈ যোৱাৰ পিছত সেই স্থানত কোনো সাংস্কৃতিক কৰ্মী বা বিষয়ববীয়াসকলক দেখা নগ'ল আৱৰ্জনাৰে ভৰি পৰা সাংস্কৃতিক ক্ষেত্ৰখন আৱৰ্জনাৰে ঠাক খাই থাকি গ'ল অৱশেষত এই আৱৰ্জনাসমূহ পৰিষ্কাৰৰ দায়িত্ব ল'লে 3খনকৈ বিদ্যালয়ে হয়
বিশাল মহোৎসৱ থলীত সাফাই অভিযানৰ কাৰ্য এইদৰে চলি আছে ঝাৰু লৈ খৰাই হাৰিছে কটাই কাটিছে জাবৰবোৰৰ দম জুই জ্বলাই আছে পিছে তেওঁলোক কোনো সাংস্কৃতিক কৰ্মী নহয় কোনো সাংস্কৃতিক বৰমৰীয়া তেওঁলোক হৈছে সমাজ গঢ়াৰ গধুৰ দায়িত্ব পালন কৰা শিক্ষকসকলৰ উদ্যোগত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কৰি আছে সাফাই কাৰ্য হিডিপি ইংলিছ এলপি স্কুলৰ প্ৰধান শিক্ষক মিৰ্জেং ইংলিছ এমই স্কুলৰ প্ৰধান শিক্ষক আৰু হিডিপি ইংলিছ হাই স্কুলৰ প্ৰধান শিক্ষকৰ নেতৃত্বত এই সাফাই কাৰ্য চলি থকা বুলি আমাৰ সাংবাদিকৰ আগত জানিব দিলে প্ৰধান শিক্ষক সং বে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ